নমস্কাৰ বন্ধুসকল, মোৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ গোৰেশ্বৰৰ ৰেল ষ্টেচনটো। আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। আপোনালোকে খালি ভিডিঅ'টো শেষ নোহোৱালৈকে চাবলৈ নাপাহৰিব। আপোনালোকে এতিয়া মোক চাই থাকক, মই কেনেকৈ গৈ কেনে গোৰেশ্বৰ ৰেল ষ্টেচনটো ওলাওঁ। এতিয়া পুৰা ফুল স্পীডত গৈ আছোঁ গোৰেশ্বৰ ৰেল ষ্টেচন আপোনালোকক দেখুৱাবলৈ। এতিয়া মই আহি গোৰেশ্বৰ টাউনখন পালোঁ। আপোনালোকক টাউনখন অকণমান দেখুৱাম, চাই লওক। এয়া চাওক গোৰেশ্বৰ টাউন। এতিয়া গৈ আছোঁ চিধাই। আৰু এতিয়া মই ফাইনেলি আহি পালোঁ গোৰেশ্বৰ ৰেল ষ্টেচন। এখন ৱাল দিছে, কাৰণ আগতে ইফালে যোৱা আছিল, এইপিনে এতিয়া ৱাল দিছে, যাব নোৱাৰা। চাইকেলখন ইয়াত থৈ ল'ব লাগিব। সকলো দেখুৱাম, চাই থাকক। এয়া চাওক, এইবিলাক কি ওখ ওখ ৱাল, সেইকাৰণে এইফালে চাইকেললৈ যাব পৰা নাই। চাইকেলবিলাক এইখিনিতে থৈ ল'ব লাগিব, তেতিয়াহে ভিতৰলৈ যাব পাৰিম মই আপোনালোকক দেখুৱাব। এতিয়া মই চাইকেলখন ইয়াতে থৈ লওঁ, থৈ কেনে ভিতৰলৈ সোমাই যাম, চাই থাকক। মই ওপৰত তলৈ উঠি আহিছোঁ, তামান ওখ, ভাগৰে লাগি যায়। চাওক, ইয়াৰ পৰা যদি এজন মানুহ হৈ পৰে কি হৈ যাব। এইটো হ'ল তাৰে ভিতৰত টিকেট কটা ৰুম, আপোনালোকক দেখুৱাম। তাৰে টিকেট কটা হয়। এতিয়া মই আপোনালোকৰ টিকেট কটা ৰুমটো দেখুৱাম, চাওক। মই গৈ আছোঁ আপোনালোকক টিকেট কটা ৰুমলৈ। টিকেট কটা ৰুমটো দেখুৱাম, চাই থাকক। আৰু এইবিলাকত মানে মানুহ বহিব পাৰে। আৰু এই ৰুমটোতে টিকেট কটা হয়। আজি মানে ইমান মানুহ নাই, মানুহ ভিৰ হ'লে বাহিৰৰ পৰা একদম পূৰা সম্পূৰ্ণকৈ লাইন হয়, তাৰ পৰা এই লাইন হয়। আজি মানুহ নাই কাৰণে ইমান ভাল লগা নাই। এই ৰুমটোতে টিকেট কটা ৰুম। আৰু এইবিলাকত মানে কিছুমান নিয়ম লিখা আছে, আপোনালোকে চাই লওক।